হাই ফ্ৰেণ্ডছ, আপোনালোকক পুনৰবাৰ আমাৰ চেনেল MSB চিষ্টাৰ্ছলৈ মই বীৰণাই স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ মই পুনৰ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকক বাটাৰ 5 মিনিটতকৈও কম সময়ৰ ভিতৰতে কেনেকৈ ঘৰতে বনাব পাৰি শিকাম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় তেন্তে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাটাৰ বনাবলৈ আপোনালোকে প্ৰথমতে বনোৱাৰ আগতে 4 দিনমান এনেদৰে গাখীৰৰ সৰ গোটাই ল'ব লাগিব। গাখীৰৰ সৰখিনি আপোনালোকে গোটাই পেলাই ফ্ৰিজত থ'ব আৰু মন কৰিব যাতে নুগুন্ধায়। সেইকাৰণে কৈছোঁ 4 দিনমানহে ৰাখিব। আৰু গৰম দিন হ'লে ফ্ৰিজত ৰাখিবই, ঠাণ্ডা দিন হ'লে ফ্ৰিজত নাৰাখিলেও হ'ব। আৰু চাবচোন, খাবলৈ একদম আমুল বাটাৰৰ নিচিনা একেই হয়। আৰু বহুতে গাখীৰৰ সৰটো পেলাই দিয়ে, গতিকে পেলাই নিদি পেলাই আপোনালোকে এনেদৰে ঘৰতে বাটাৰ বনাই ল'ব পাৰিব। 4 দিনমানৰ পাছত এয়া দেখিছেনে, আমাৰ ইমানখিনি সৰ হ'ল। আমাৰ গাখীৰ অলপ সৰহ কাৰণে সৰটো বেছিকৈ আছিলে। এতিয়া মই এনেকুৱা ঘুটনি এডাল লৈ পেলাই, ঘুটনি নাথাকিলেও আপোনালোকে হেতা এপাতে দিও এনেদৰে ঘুটি থাকিব পাৰিব। এনেদৰে এইখিনি ঘুটি থাকিম। কিছু সময় এনেদৰে ঘুটি থকাৰ পাছত বস্তুটো দেখিছেনে পাতল হৈ আহিছে। এনেদৰে আপোনালোকে এতিয়া অলপ সময় ঘুটিয়ে থাকিব লাগিব। অলপ সময় এনেদৰে ঘুটি থকাৰ পাছত এই সৰখিনি অলপমান ডাঠ হৈ আহিব। আৰু এনেদৰে যেতিয়া ডাঠ হৈ আহিব, এতিয়া অলপমান গৰম পানীত এই পাত্ৰটো ৰাখি পেলাই পুনৰ ঘুটিব লাগিব। এতিয়া ঠাণ্ডা দিন যিহেতু আমি অলপমান গৰম পানীত ওপৰত এই পাত্ৰটো ৰাখি পেলাই ঘুটিছোঁ। গৰম দিন হ'লে আপোনালোকে তলত ফ্ৰিজৰ পানী দি পেলাই এইখিনি ঘুটিব লাগিব। এতিয়া দেখিছেনে বস্তুটো কিমান ডাঠ হৈ আহিছে। আৰু বেছি সময় নাই, আমাৰ বাটাৰ হৈয়ে যাব। এতিয়া এনেদৰে পুনৰ ঘুটি থাকিব লাগিব। এয়া আমাৰ গাখীৰ আৰু বাটাৰটো এক্সট্ৰা হৈ পৰিছে। দেখিবলৈ পাইছে, গাখীৰটো এক্সট্ৰা হৈ গৈছে, বাটাৰটো এক্সট্ৰা হৈ গৈছে। এতিয়া পুনৰ এনেদৰে ঘুটি থাকিব লাগিব। এতিয়া আমি গাখীৰৰ পৰা বাটাৰটো বেলেগ কৰিবলৈ যত্ন কৰিব লাগিব। ইয়াতে মই এতিয়া অকণমান নৰ্মেল পানী দি দিছোঁ, গৰমো নহয় ঠাণ্ডাও নহয়, নৰ্মেল টেম্পাৰেচাৰৰ পানী দি দিছোঁ। এইখিনি এতিয়া আমি এনেদৰে ধুব লাগিব। এতিয়া মই এটা জাৰত এই পানীখিনি পেলাই দিছোঁ আৰু বাটাৰটো এক্সট্ৰা কৰি লৈছোঁ। পুনৰ অলপমান পানী দি পেলাই বাটাৰটো ধুব লাগিব। দেখিছেনে এনেদৰে, মানে যেতিয়ালৈকে পানীটো অলপমান চাফা হৈ নাযায় তেতিয়ালৈকে আমি এনেদৰে ধুই থাকিব লাগিব। এতিয়া অলপ অলপ বগা বগা আছে গাখীৰৰ নিচিনা, সেইবাবে মই আকৌ এবাৰ ধুই দিছোঁ। এতিয়া ইয়াত অলপমান সৰহকৈ নিমখ দিছোঁ, বেছিকৈও নহয়, প্ৰায় 2.5 চামুচমান জোখৰ নিমখ দিছোঁ মই। দি পেলাই ইয়াত আকৌ অকণমান পানী দি পেলাই এইখিনি পুনৰবাৰ ধুই দিছোঁ। এইবাৰ শেষবাৰৰ বাবে ধুইছোঁ এনেদৰে পানী দি। আৰু এতিয়া ইয়াতে বৰফ কেইপিচমান দি দিছোঁ যাতে বস্তু ভালদৰে আৰু অলপ গোটা হৈ আহে। আৰু অলপমান সোৱাদ অনুসৰি নিমখ দি দিছোঁ। বাটাৰটো আপোনালোকে টেষ্ট কৰি চাব কিমানখিনি নিমখ দিব লাগিব, সেইমতে আপোনালোকে নিমখটো দি দিব। আৰু অকণমান পানী দিব লগা হ'ল আকৌ এবাৰ, সেইবাবে আকৌ অকণমান পানী দি দিছোঁ। দেখিছেনে বাটাৰখিনি ধুনীয়াকৈ গোটা হৈ আহিছে। এতিয়া আমি পানীটোৰ পৰা বাটাৰখিনি আমি উঠাই দিম। বাতি এটাত এনেদৰে বাটাৰখিনি আমি উঠাই দিছোঁ। এতিয়া মই বাটাৰখিনি ধুনীয়াকৈ চেপিছোঁ যাতে ইয়াত যিখিনি পানী আছে ভিতৰত সোমাই গোটেইখিনি ওলাই যায়। একদম সহজ। আৰু চাওক, 5 মিনিটো নালাগিলে বাটাৰ ৰেডিয়ে হৈ গ'ল। আৰু এই বাটাৰটো খাবলৈ আমুল বাটাৰৰ নিচিনা একদম একেই হয়। আপোনালোকে 4 দিন সৰ ৰাখিয়ে যদি ঘৰতে এনেদৰে বাটাৰ প্ৰস্তুত কৰিব পাৰে, কিমান ভাল কথা। গতিকে আপোনালোকে বনাই খাব। এয়া 4 দিনৰ সৰ দি পেলাই ইমানখিনি আমাৰ বাটাৰ হ'ল। মই আগৰ পুৰণা আমুল বাটাৰৰ টেমাটোতে ৰাখি দিছোঁ। এয়া চাওক, এতিয়া মই অকণমান সময় এইখিনি গোটা হ'বলৈ ফ্ৰিজতে থৈ দিম। কিছু সময়ৰ পাছত এয়া দেখিছেনে গোটা হৈ আহিছে আমাৰ। বেছি হোৱাখিনি মই বাতি এটাত ৰাখি দিছিলোঁ। এতিয়া মই আপোনালোকক এখন বিস্কুটত লগাই দেখাম। আপোনালোকে ঘৰত বনাই চাব, একদম আমুল বাটাৰৰ নিচিনা হয়। আৰু কেনেকুৱা পালে মোক প্লিজ জনাব। আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবিলাক দেখিলে আৰু যেতিয়া ছাবস্ক্ৰাইব কৰে, লাইক কৰে, মই বহুত উৎসাহ পাওঁ। থেংক ইউ।